Hello everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে আজি থাম্বনেলটো দেখি গম পাইছে নিশ্চয় মই আপোনালোকৰ লগত এটা চাটনি ৰেচিপি শেয়াৰ কৰিবলৈ লৈছো কিন্তু চাটনি ৰেচিপিটো শেয়াৰ কৰাৰ আগত মই এটা কথাহে শেয়াৰ কৰিব বিচাৰিছো সকলোৱে সৰু সৰু বস্তু প্ৰথম ট্ৰাই কৰে নহয়নে পাকঘৰত গৈ মই ক্লাস 2-3 মানত থাকোতে প্ৰথম পাকঘৰত কিবা এটা বনাবলৈ গৈছিলো আৰু মই প্ৰথম ট্ৰাই কৰিছিলো চাটনিৰ হৈতে এই চাটনিখন খাই সকলোৱে খুব ভাল পাইছিলে আৰু মোক খুব প্ৰশংসা কৰিছিলে সৰু ছোৱালী আৰু কিবা এটা বনাইছে আৰু সেই যে প্ৰথম মোক প্ৰশংসা কৰিলে সেইটোৱে মোক মোটিভেট কৰিলে কিবা এটা নতুন নতুন বনাই থাকিবলৈ অৱশ্যে মই ইমান সৰুৰ পৰা পাকঘৰত একো বনাবলৈ শিকা নাই তাৰ পিছতটো মই ডাঙৰ হৈ কিবা ট্ৰাই কৰিছো আৰু সেই চাটনিখন এতিয়াও বহুতে কয় ঘৰৰ মানুহৰ মনত আছে আৰু এতিয়াও যে ইমান সৰুতে ইমান টেষ্টি চাটনি বনাইছিলে আৰু তাৰ পিছৰ প্ৰায় ঘৰত যেতিয়াই আলহী আহক চাটনি বনোৱাৰ দায়িত্বটো প্ৰায় মুৰে পৰে ভন্টিও মাজে মাজে বনায় বাট মোষ্ট অফ দ্য টাইম ময়ে বনাবলগীয়া হয় মই মাজে মাজে এখন চাটনি বনাও নাৰিকল আৰু নৰসিংহৰ পাতেৰে সেই চাটনিখন সবে খাই খুব ভাল পায় আৰু যদি কোনোবা আলহীও আহে প্ৰায় মানে তেওঁলোকে কয় এই চাটনিখন খাই খুব ভাল লাগিল বুলি সেইকাৰণে মই ভাবিলো আজি এই চাটনিৰ ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰো আশা কৰিছো আপোনালোকে এই ভিডিঅটো শেষলৈকে চাব আৰু বলক তেন্তে বেছি পলম নকৰি আমাৰ ৰেচিপিটো আৰম্ভ কৰো এই চাটনিখন বনাবলৈ আমাক লাগিব কেইটামান কেঁচা বাদাম মই এই কেইটা কেঁচা বাদাম লৈ লৈছো মই এখন কেৰাহী গৰম হ'বলৈ দিছিলো আৰু এতিয়া ইয়াত বাদামখিনি ৰোষ্ট কৰি লম মাজে মাজে লৰাই এইখিনি ভালকৈ ৰোষ্ট কৰি ল'ব লাগিব এতিয়া বাদামখিনি ৰং সলনি হোৱাৰ লগতে এটা দুটা ফাটিবলৈ লৈছে আৰু এইখিনি সময়তে মই গেছৰ ফ্লেমটো অফ কৰি এইখিনি এটা বাটিত লৈ ল'ম আৰু এইখিনি মই ঠাণ্ডা হ'বলৈ দিম মই আকৌ গেছৰ ফ্লেমটো অন কৰি ল'লোঁ আৰু এইবাৰ মই দুফুটা নহৰু অকণমান আদা আৰু কেইটামান জলকীয়া ৰোষ্ট কৰি ল'ম এইখিনি ধুনীয়াকৈ ৰোষ্ট হৈ গ'ল আৰু এতিয়া মই এইখিনি কাঢ়ি ল'ম এইবাৰ মই সেই একেখন কেৰাহীতে অলপমান নৰসিংহ পাত ৰোষ্ট কৰি ল'ম আপোনালোকে দেখিছেই মই কিমানখিনি নৰসিংহ পাত লৈছোঁ এইখিনি ৰোষ্ট হৈ গ'ল আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম মই ৰোষ্ট কৰি লোৱা বাদামখিনি ঠাণ্ডা হৈ গ'ল আৰু এতিয়া মই এইখিনি বাকলি অঁতৰাই ল'ম মই কেনেকৈ বাকলি অঁতৰাও আপোনালোকক দেখুৱাই দিছোঁ হাতেৰে মোহাৰি মোহাৰি ফুৱাই দিলেই হৈ যাব ৰঙা বাকলিখিনি ধুনীয়াকৈ আঁতৰি যাব আৰু এইখিনি চাওক মই চাফা কৰি ল'লোঁ আৰু একেটা পদ্ধতিৰে মই বাকীখিনি বাদামো চাফা কৰি ল'ম এইবাৰ মই মিক্সাৰ বল এটা লৈছোঁ আৰু ইয়াত প্ৰথমে মই ৰোষ্টেড বাদামখিনি দি দিছোঁ লগতে দিছোঁ ৰোষ্টেড নৰসিংহ পাত আপোনালোকে কেঁচাকৈও দি খাব পাৰে কিন্তু ৰোষ্ট কৰি দিলে বেছি ভাল লাগে এইবাৰ দি দিছোঁ ৰোষ্টেড আদা নহৰু আৰু জলকীয়া লগতে লৈছোঁ এইখিনি নাৰিকল আৰু এই নাৰিকলখিনি মই সৰু সৰু টুকুৰা কৰি ইয়াত কাটি দি দিম লগতে যোগ কৰি দিছোঁ সোৱাদ অনুসৰি নিমখ এইবাৰ ইয়াত যোগ কৰি দিম অকণমান পানী যাতে পেষ্টটো স্মুথ হয় আৰু মই পেষ্টটো বনাই ল'ম এয়া চাওক পেষ্টটো ৰেডি হৈ গ'ল কিন্তু আমাৰ চাটনি এতিয়াও ৰেডি হোৱা নাই ইয়াত আৰু এটা ষ্টেপ বাকী আছে মই আকৌ কেৰাহীখন গৰম কৰিছোঁ আৰু ইয়াত অকণমান মিঠাতেল দি দিছোঁ তেলখিনি গৰম হৈ অহাত ইয়াত মই অকণমান ক'লা সৰিয়হ ফুটাই ল'ম আৰু এয়া চাওক এইখিনি ফুটিবলৈ লৈ লগতে দিছোঁ 3 খিলামান কেঁচা নৰসিংহ পাত এতিয়া মই এই ফুৰণখিনি চাটনিখিনিৰ ওপৰত দি দিম ফুৰণ দিয়া চাটনি খাই খুব ভাল লাগে এইখিনি এতিয়া মিক্স কৰি দিম আৰু আমাৰ টেষ্টি চাটনি ৰেডি হৈ গ'ল এই ৰেচিপিটো এবাৰ ট্ৰাই কৰিব আজিৰ ৰেচিপিটো ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চালে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো চুই অল কৰি দিব পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ ধন্যবাদ